जनगण मन अधिनायक जय भारत उदांस्रि सानखौ फालिनो जनाय पुलिस बिफाना थियारि जादों। भारतनि गोबां जायगायाव 75थि भारत उदांस्रि सानखौ फालिनो थियारि जानाय समावनो धेमाजि जिल्ला जनाय महकुमा पुलिस बिफानाबो देग्लाय गाजा गोमजायै भारत उदांस्रि सानखौ फालिनो थियारि जादों। देग्लाय भारत उदांस्रि सानखौ फालिनायाव मोनसे मुं दोनदों, बेनो जादों नखर नखर पिरपिला। बे हाबाफारिखौ मावफुंनो जनाय पुलिस बिफाना गोख्रों थियारि जादों। मैया थांनाय मंगलबार सानखालि जनाय जिल्ला बेंगिरि मावखुलियाव मोनसे गिदिर जथुम्मा सावरायलायनायाव जिल्ला बेंगिरि प्रदीप कुमार देबिदिनि मेलाव बाहागो लायो एसडिपिअ बारगब मणि दास, जनाय पुलिस बिफाननि असि नेत्र कमन सयकिया, जनाय महकुमा देहा फाहामगिरि डक्टर किशोर कामान, लोगोसे जनाय प्रेस क्लाबनि आफादगिरि नेहादारि खौरांगिरिफोरा जयै हाबाफारिखौ जाफुंहोयो। दासान्दि रायजोआव गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया रायजोनि गंफ्रोमबो नखर नखर पिरपिला भारत उदांस्रि सानखालि बिरहोनांगौ होननानै फोसावनायाव गोबां जायगायाव फालिनो थियारि जानायलाय जनाय पुलिस बिफानाबो देग्लाय गाजा गोमजायै हाबाफारिखौ खुंफुंनो थियारि जादों। रायजोआव लोगोसे जनायावबो कन्ट्रल दखानाव खम दामाव भारतनि पिरपिलाखौ खम बेसेनाव मोननो हानाय बेबस्था खालामदों होननानै फोरमायदों जनाय जिल्ला बेंगिरिया। আজি আমি 15 আগষ্টৰ কাৰণে এটা মিটিং পাতিলোঁ। মিটিঙত গোটেই HOD-বিলাক, মিডিয়া কৰ্মীসকল, জ্যেষ্ঠ নাগৰিকসকল, যিমান পাৰ্টিচিপেণ্ট ডিপাৰ্টমেণ্টসকল সবক মাতা হৈছিলে আৰু কিছুমান আমি ডিছকাশ্যন কৰিলোঁ। এইবাৰ আমাৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ মেইন থিমটো হ'ব হৰ ঘৰ তিৰংগা। আমাৰ ভাৰত চৰকাৰে এটা ডাঙৰ এটা প্ৰগ্ৰামটো লৈছে 13th to 15th August। আমাৰ চেষ্টা আছে যে যিমান ভাৰত দেশৰ নাগৰিক আছে সবৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন হ'ব লাগিব। সেইকাৰণে গোটেই ডিপাৰ্টমেণ্টবিলাকক ইনষ্ট্ৰাক্ট কৰা হৈছে। মিডিয়া কৰ্মীসকলকো মই অনুৰোধ জনাইছোঁ। সেইকাৰণে ভাৰত চৰকাৰে এটা মুহিম নিচিনা চলাই মানে ফ্লেগ কোডো আমেণ্ড কৰা হৈছে। আগতে খালি দিনৰ সময়ত আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পাৰিলোঁ, কিন্তু এতিয়াতো ৰাতি আৰু দিন ফ্লেগ হোষ্টিং কৰিব পাৰে। মানে 13th to 15th 8টা বজাত ষ্টাৰ্ট কৰিব পাৰে, আৰম্ভ কৰিব পাৰে। তাৰপিছত 15th লৈকে আমাৰ এটা টাৰ্গেট যে আমি মেক্সিমাম ঘৰত আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা দেখা পাওঁ, সেইটোৱে আমাৰ এটা অভিযান আছে আমাৰ। সেইকাৰণে আমাৰ গোটেই ডিপাৰ্টমেণ্টবিলাক চেষ্টা কৰিব। আমাৰ SDI PRO পৰা আনাউন্সমেণ্টো কৰা যাব, আৱেৰনেছ মিটিং পতা যাব। আৰু আমাৰ যিমান কম্পিটিশ্যন হৈ আছে এইবাৰ আপুনি চাইছে এই মিটিঙত যিমান কম্পিটিশ্যন হ'ব 15 আগষ্ট কাৰণে আছে, ধৰক পেইণ্টিং, ধৰক ল'ৰা ছোৱালীৰ মাজত যি এইবাৰ সবৰ থিম আমি হৰ ঘৰ তিৰংগা আমাৰ আৰু আজাদী কা অমৃত মহোৎসৱ, এই দুটা থিম লগত মানে ভিতৰত গোটেই ফাংচনটো আমি কৰাম। আপোনালোককো অনুৰোধ জনাইছোঁ যে যিমান আপুনি পাৰে এইটো আৱেৰনেছ নিচিনা এটা মেক্সিমাম আউটৰিচ আপুনি কৰাই দিয়ক যে আমাৰ ৰাষ্ট্ৰীয় পতাকা যে সন্মান আছে এইটো আগবাঢ়ি যায় আৰু আমাৰ জনাই সাব ডিভিজনটো এইটো প্ৰগ্ৰামত ভালকৈ মানে কৰে। ৰাষ্ট্ৰীয় পতাকা যিমান FPS শ্বপ আছে, ফেয়াৰ প্ৰাইচ শ্বপ, তাত চৰকাৰৰ ফালৰ পৰা দিয়া যাব। তাত আপুনি এটা মিনিমাম এমাউণ্ট আছে, এইটো দি কিনিব পাৰে। SHG-বিলাককো ইনষ্ট্ৰাক্ট কৰা হৈছে, তেওঁ নিজৰ নিজৰ SHG বেচিব আৰু যি আমাৰ ৰুৰাল মাৰ্ট আছে তাতো পোৱা যাব। যদি কোনোবা বেলেগ চ'ৰ্চৰ পৰা আপুনি কিনিব পাৰে। আজি আমাৰ SDO চিভিল ছাৰৰ উপস্থিতিত আমি আগন্তুক 15 আগষ্টৰ এখন কেনেকৈ কাৰ্যাৱলীখিনি ল'ব লাগে, কি কি কাম কৰিম তাৰ ওপৰত এখন মিটিং কৰা হ'ল। মিটিংখিনিত যথেষ্টখিনি কথা উল্লেখ কৰিছে। এইবাৰ ইতিমধ্যে SDO চিভিল ছাৰে কৈছে যে ঘৰ ঘৰ মে তিৰংগা, অমৃত মহোৎসৱ, বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। আৰু আমাৰ তৰফৰ পৰা, আমাৰ পুলিচৰ তৰফৰ পৰা, প্ৰশাসনৰ তৰফৰ পৰা আমাৰ মেইনলি ছিকিউৰিটিটোৱে থাকিব। ছিকিউৰিটিৰ ওপৰত আমি একদম তীক্ষ্ণভাৱে নজৰ ৰাখিম। আমাৰ নাকা চেকিং ইতিমধ্যে বিভিন্ন স্থানত
আমাৰ নাকা চেকিংবিলাক আছে আমি ৰাউণ্ড দ্য ক্লক নাকা চেকিং ৰাখিম পেট্ৰলিং ৰখা হৈছে আমাৰ যি চাব ডিভিজনৰ 3খন থানা এখনটো ৰিভাৰ থানা হয় 2খন মেইন থানা জোনাই আৰু চিমেণ্ট চাপৰি 2খন থানাৰ অচিকে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে তেখেতলোকে খুব তৎপৰতাৰে নাকা চেকিং আৰু পেট্ৰলিংবিলাক কৰিব লাগে আৰু বিভিন্ন ধৰণৰ কুটাঘাতমূলক যদি কিবা ইণ্টেলিজেঞ্চ আছে লগে লগে ইনফৰ্ম কৰি সেইটো আমাৰ সমাজৰ পৰা আঁতৰাই পঠাবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আমাৰ যিখিনি পেৰেড হ'ব এতিয়া ডেজিগনেটেড পেৰেড গ্ৰাউণ্ড সেই পেৰেড গ্ৰাউণ্ডৰ ইতিমধ্যে আমি ৰাজ্য চিভিল চাৰ্জৰ কথা পাতিছোঁ আমাৰ অহা সপ্তাহৰ পৰা পেৰেড আৰম্ভ হ'ব আপোনালোকে নিশ্চয় দেখা পাব আমি তাৰ কাৰণে ফিল্ডখন এতিয়া আমি কৰ্ডন কৰি ৰাখিম একদম যেতিয়ালৈকে 15 আগষ্ট শেষ নহয় আমাৰ ছিকিউৰিটি হিচাপত আমি ফিল্ডখনত একদম কঠোৰ বিভিন্ন দিশৰ পৰা আমি তদাৰক কৰি কিনে আমি ফিল্ডখন প্ৰটেক্ট কৰি কিনে ৰাখিম এইখিনি আমাৰ পাৰিব যোৱা বছৰো পাৰিছে যোৱা বছৰ অলপ ক'ভিডৰ কাৰণে এইটো ৰেষ্ট্ৰিকশ্যন আছিল কিন্তু এতিয়ালৈকে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ক'ভিডৰ কোনো ধৰণৰ আমাৰ অৰ্ডাৰ কপি অহা নাই যদি নিয়মীয়া কৰে গভৰ্ণমেণ্টে আমি নিশ্চয় জনসাধাৰণক আহ্বান জনাম জোনাইবাসীক আহ্বান জনাম অতি তেখেতলোকে কোনো চিন্তা নকৰাকৈ তেখেতলোকে এই কাৰ্যসূচীত উপভোগ কৰিব পাৰিব আৰু তাক লৈ কিনে যিখিনি ছিকিউৰিটি পাৰপাছ থাকে আমি নিশ্চয় আমি পাব্লিকৰ কাৰণে আমি ৰাইজৰ কাৰণে আমি সেইখিনি ছিকিউৰিটি কৰিম বুলি আমি দায়বদ্ধ আৰু আমি কৰিম नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल्स अफ आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360